মালিকজন ইমানেই পাৱাৰফুল যে আপোনালোকক কিনি পেলাব পাৰিব আৰু মাছৰ পৰা শাকলৈকে সকলোবোৰ আছে ইয়াত। আৰু ইয়াত অহা পাৰ্মিশ্যন যিহেতু কৰে আৰু হে গাইজ সকলোকে স্বাগতম মোৰ এটা নতুন ভিডিঅ'লৈ। মই আজি ধুনীয়াকৈ ধুনীয়া এটা পৰিৱেশত আছোঁ আৰু যিটো পৰিৱেশত কোনো মানুহ নাই, মানে মানুহ নাই বুলি ক'বলৈ আছে, মোৰ লগৰকেইটা আছে, মোৰ লগৰটো আছে আৰু এজন মানে কাকা আছে, বয়সস্থ মোৰ কাকা বয়সৰ এজন মানুহ আছে, ইয়াতে মানে কাম কৰে। আৰু ইয়াত অহা পাৰ্মিশ্যন যিহেতু নাই কাৰণে ৰাতি আহিছিলোঁ আৰু ৰাতিপুৱা এটা ভিডিঅ' বনাম বুলি ভাবিছিলোঁ। সেই ভিডিঅ'টো মানে ধুনীয়াকৈ মই এতিয়া বনাম বুলি ভাবিছোঁ। ঘৰতে ধুনীয়াকৈ ভাত পানী বনাই আছে আৰু এই ঘৰটোতে মই খাম আৰু এই ঘৰটোৰ পৰাই ভাত পানী খাই মেলি মানে ঘৰলৈ যাম। এটা কথা, এই পুখুৰীকেইটাত বহুত ডাঙৰ ডাঙৰ মাছ আছে। যদি আপোনালোকক কিবা এটা কাৰণে মাছ লাগতিয়াল হয়, গতিকে ইয়াত আহিব পাৰিব। এই জেগাডোখৰ নাম হৈছে আপোনালোকে গা ধোৱা বুলি ক'ব। আৰু আমাৰ এলেকাটোত এই মানে পশ্চিম শালমৰা, যিহেতু ফুলগুৰি পশ্চিম শালমৰা যিসকল চিনি পায় যিসকলে, তো সেইসকলে এই জেগাটোৰ নাম ক'লে মানে গা ধোৱা বুলি ক'লে, এই প্ৰজেক্ট বুলি ক'লে প্ৰজেক্ট কোনফালে যায় আপোনালোকক দেখুৱাই দিব। আৰু সেইটো কাৰণে মানে মই ইয়াতে ধুনীয়াকৈ আছোঁ আৰু লগৰটো আহিব আৰু সি কিবা এটা কাপোৰ চাপোৰ চেঞ্জ কৰিব গৈছে, তো ধুনীয়াকৈ মানে আহি পিনে মই ধুনীয়াকৈ যাম আৰু ভাতকেইটা খাম আৰু যাম। সি কৈছে যে মোক ভাতকেইটা খাই যাবি আৰু এনেই নাযাবি, তো ভাতকেইটা খাই মেলি গুচি যায়। সেইটো সিহঁতে থাকে আৰু কি কি সুবিধা আছে চাওঁ আহক। ফালে আছে ধুনীয়াকৈ ঘৰটো, যিটো ঘৰত মানে ভাত বনাই আৰু খানা বনাই পিনে খোৱা হয়। তাৰপিছত এইফালে ধুনীয়াকৈ সোমাই গৈ ইয়াত দেখিবলৈ পাব এখন চকী, যিখন চকীত মই এই বৰ্তমান বহি আছিলোঁ। এইখন যিখন কাপোৰ দেখিছে, সেই কাপোৰখন বৰ্তমান মই উৰি আছিলোঁ, যিহেতু ঠাণ্ডা আছিলে, মই জেকেট পিন্ধি অহা নাই। আৰু এফালে ধুনীয়াকৈ দেখিছে জুই লাগি আছে, ইয়াত কি কৰি আছে, ইয়াত গাহৰি দানা সিজাই আৰু নিজেও ভাত বনাই খাব পাৰে আৰু। তো ধুনীয়াকৈ মোৰ লগতো আহি আছে আৰু লগতো আহি আছে, আন্ধা আন্ধা দেখিছে নেকি। আৰু ধুনীয়াকৈ বাহিৰত ওলাই গৈ এটা ভাল ধুনীয়া সুন্দৰ পৰিৱেশ দেখা পোৱা যায়। যিহেতু ৰঙাবেলি, এতিয়া ৰাতিপুৱা হৈছে, সেইটো কাৰণে ৰঙাবেলিটো দেখা পোৱা গৈছে। বেছি ভাল লগা আৰু কোনো মানুহ নাই, ইয়াত ভিডিঅ' কৰিবলৈ বহুত ভাল হয়। আৰু এতিয়া আহি পালোঁ মই মানে পুখুৰী আলি, যিটো পুখুৰী এইফালে দেখা পাই আছে আৰু ইয়াতে বহুত বস্তু আছে। আৰু সি গৈছে নেকি খৰি আনিবলৈ। এইফালে ধুনীয়াকৈ পুখুৰী আলিয়ে যাওঁ বলকচোন অলপ। তো মই নতুনকৈ আহিছোঁ আৰু আজি সোমাবলৈ মানে ৰাতি যিহেতু আহিলোঁ মই, সেইটো কাৰণে ইয়াত সোমোৱাৰ কোনো পাৰ্মিশ্যন নাই আৰু সেইটো কাৰণে মই এনেই মানে মনে মনে অলপ চাই আহিছোঁ বলক। যিহেতু পুখুৰীৰ মাজত যিহেতু সিহঁতে থকা হয় আৰু সেই পুখুৰীৰ মাজত ধুনীয়াকৈ এটা লেট্ৰিনো আছে। চাওক, এইটো লেট্ৰিন ধুনীয়াকৈ মানে কোনো অসুবিধা নোহোৱাকৈ মালিকে বনাই দিছে। আৰু কাষতে দেখিবলৈ পাইছে ধুনীয়া ধুনীয়া ওখ গছ আছে আৰু এইফালেতো বহুত শাক পাচলিও আছে। তো আপোনালোকৰ শাক পাচলি দেখুৱাব গ'লে দেখুৱাৰ মানে পাৰ্মিশ্যন নাই, যিহেতু মই বেলেগৰ মানুহ আৰু কাম কৰা মানুহ হ'লেও বেলেগ কথা আছিলে। মই যিহেতু বেলেগ মানুহ কাম চাম ইয়াত নকৰোঁ, কালি ৰাতি অহাৰ কাৰণে এতিয়া মই সোনকালে গুচি যাব লাগিব মালিক অহাৰ আগতে। তো সেইটো কাৰণে মানে এনেই অলপ ভিডিঅ' বনাই দিওঁ বুলি ভাবি। আচলতে ইয়াত কি নেপায় সেইটো সোধক, কি নাপায় সেইটো সোধক। ধুনীয়াকৈ ইয়াত কলৰ পৰা ফললৈকে আৰু মাছৰ পৰা শাকলৈকে সকলোবোৰ আছে ইয়াত, আপোনালোকে দেখা পাইছে। তো সেইটো ঘৰত দেখিছে বাৰু। তো তেনেকৈ ইয়াত কিহৰ অভাৱ সেইটো সুধিব আৰু তাৰপিছত মোক আৰু হয়তো আৰু কেইদিনমান পিছত আপোনালোকে পানী বটলো পাব, যিহেতু সেইফালে মানে ধুনীয়াকৈ এটা কোম্পানীও বহাই আছে, মানে পানী বটলৰ ফেক্টৰী। আৰু লগতে মোৰ আহি পালে এইটো অভি অঁ, এই মানে ধুনীয়াকৈ অভিয়ে ইয়াতে থাকে আৰু ময়ো আহিছোঁ, মানে পাৰ্মিশ্যন নাই, যিহেতু মালিক অহাৰ আগতে মই ইয়াত পলাব লাগিব বুলি ক'ব। হয়তো ইয়াত হাঁহৰ পৰা কুকুৰালৈকে পোৱা যায়, কিন্তু আৰু দুদিনৰ পিছত যেনেকৈ মালিকে মানে যি মাথা মাৰি আছে আৰু সেই তেনেকৈ মানে হ'লেকে ইয়াত মানে কাপোৰৰ দোকানো বহাই দিব পাৰে, কোনো কথা নাই মানে। এই ছাইডত যিহেতু মাটি বাৰী চব আছেই, সৰহকৈ মাটি চাটি আছে, ধুনীয়াকৈ মানে ইয়াত কাপোৰৰ দোকানো বহাই দিব যদিহে আপোনালোকে বিচাৰে। মালিকজন ইমানেই পাৱাৰফুল যে আপোনালোকক কিনি পেলাব পাৰিব। মানুহক টকাৰে কিনিব নোৱাৰে, তথাপিও এনেই আপোনালোকক ধেমালি কৰিবৰ বাবে এইষাৰ কথা ক'লোঁ, বেয়া নাপাব যাতে কোনেও। মই য'ত থিয় হৈ আছোঁ এইখিনি জেগাত অভিহঁতে কি কৰে মই আপোনালোকক ক'ম নেকি? ৰাতি হ'লে চুচু কৰে। আৰু সি মানে এটা বস্তু আনিবলৈ পাহৰি থাকিলে, যিখন হৈছে ডাঙৰ দা। আৰু ডাঙৰ দাখন ঘৰৰ ভিতৰত আছে, যিহেতু আমি সেইটো ঘৰত থাকোঁ আৰু সেই ঘৰটোৰ পৰা মানে দাখন লৈ আহোঁগৈ ব'লক। আৰু সেইফালে আছে গাহৰি গঁৰাল, আৰু গাহৰি মানে তাত বহুত আছে, কমচে কমটো 30টামান হ'ব, 30টামান গাহৰি আছে। নহ'লে কোনো টেনশ্যন নাই, এই এলেকাটো ধুনীয়াকৈ চ'লাৰ লাইট জ্বলোৱা হৈ থাকে। আৰু যিহেতু ডাঙৰ ডাঙৰ পুখুৰী, সেইটো কাৰণে আছে ইয়াতে মাৰিবলৈ ধুনীয়াকৈ নেট জাল। তাৰপৰা খোজকাঢ়ি আহিলোঁ, এই ৰাস্তাৰে ধুনীয়াকৈ গৈ আছোঁ, চাই থাকক। যিটো ঘৰ দূৰৰ পৰা দেখুৱাই আছিলোঁ, এতিয়া সেইটো ঘৰ কাষলৈ আহি গ'লোঁ। ইয়াত ধুনীয়াকৈ সোমাই যাওঁ ব'লক। এইখন দৰ্জা প্ৰথম দৰ্জা, আৰু এইফালে মানে ধুনীয়াকৈ ইয়াত বস্তু বেহানি কিবা কিবি মেচিনৰ মানে পুখুৰী আছে, পুখুৰী সামগ্ৰীবোৰ ইয়াতে আছে। আৰু দেখিব আপোনালোকে এখন দুৱাৰ বন্ধ হৈ আছে আৰু ধুনীয়াকৈ খুলি লওঁ ব'লক। ৰুমটোত আছে ধুনীয়াকৈ এয়া
লৈ আহিছিলোঁ এইখন পালোঁ এতিয়া গৈ থাকোঁ ব'লক সেইটো মানুহ দুনো এতিয়া নাই আৰু সেইটো কাৰণে মানে দৰ্জাখন বন্ধ কৰি দিলোঁ এতিয়া এইখন দৰ্জা পালোঁ এইখন দৰ্জা বন্ধ কৰি গৈ থাকোঁ ব'লক যিটো ৰাস্তাৰে আহিছিলোঁ সেই ৰাস্তাৰে এতিয়া আমি গৈ থাকোঁ ব'লক কি বৰ ধুনীয়াকৈ পথাৰ আছিলে এতিয়া বাৰু চব সকলোবোৰ শেষ হৈ এই এৰিয়াটো আৰু প্ৰজেক্টটো তো এইটো আগতে বহুত মানে দলনি আছিলে আৰু ইয়াত ধুনীয়াকৈ পুখুৰী চুখুৰী খান্দি আমাৰ গাঁৱৰে মানুহৰ মাটি বাৰী হয় ইয়াত আৰু ইয়াৰ মাটি বাৰী মানে ধুনীয়া মানে পইচা দি পিনে তেওঁলোকে চুক্তি কৰি পিনে কি কৰিছে নাজানো আৰু তো তেনেকৈ মানে ইয়াতে এইবোৰ বনোৱা হৈছে পুখুৰী আলি গছ গছনি শাক পাচলি সকলোবোৰ আছে ইয়াত তো ইয়াত অহাৰ পাৰ্মিশ্যন নাই আৰু সেই অহাৰ পাৰ্মিশ্যন নাই যিহেতু সেইটো কাৰণে মই সোনকালে মানে যিহেতু আজি আহি পাইছোঁ আৰু আজিৰ পৰা আহিব পাওঁ নে নাপাওঁ ঠিক নাই সেইটো কাৰণে মানে মই এটা ভাবিলোঁ মই এটা ব্লগে বনাই দিওঁ মোৰ ইউটিউব চেনেলত ভিডিঅ' বনাবৰ কাৰণে কণ্টেণ্টৰ অভাৱ এতিয়া মানে কাম কৰি কৰি ভাগৰ লাগে আৰু যদি ৰ'দ লাগে তেতিয়া এইটুকুৰা ডাঙৰ ডাঙৰ গছৰ তলতে আপোনালোকে জিৰাব পাৰে বহুত বস্তু আছে সেইবোৰ দেখুৱাবলৈ গ'লেতো আৰু মোৰ আৰু 12 বাজি যাব তো গতিকে ভিডিঅ'টো মানে সমাপ্ত কৰিম আৰু তো চাই থাকক ভাত চাত খোৱা দেখুৱাম আৰু কিহে বনাইছে কি কৰিছে নাজানো আৰু তো চাই থাকক ভিডিঅ'টো দা আনিব দিছিলি নহয় ল এয়া দাখন দিলোঁ সেইটো সি ভাত খাই যাব কৈছিলে আৰু হাতত দেখিছেনে ভাতৰ থালি আৰু চকীতে বহি লওঁ আৰু খাই লওঁ এতিয়ালৈকে আপোনালোকক কৰি দিছোঁ কেমেৰা অফ আৰু তাৰপিছত কি হয় দেখুৱাই আছোঁ তো ভাত পানী খায়ো হৈ গ'ল এতিয়া মানে ঘৰলৈ যাব লাগে ব'লক এয়া মানে অভি তই থাক দেই মই যাওঁ অঁ বেয়া 2টা বজাত আহিবা আৰু বেয়া চেয়া নাপাবি আকৌ দেই নাপাওঁ দিয়া অঁ তো গৈ থাকোঁ ব'লকচোন অভিকো বিদায় দিলোঁ আৰু ময়ো এতিয়া গৈ থাকোঁ ব'লক ৰাতি আহোঁতে এই ৰাস্তাটোৰ ফালে আহিছিলোঁ এই ৰাস্তাটোৰ ফালে মানে ধুনীয়াকৈ আহিছিলোঁ ইয়াত বহুত কিবা কিবি আছে আৰু আৰু ইয়াত এটা কথাই বহুত বেছি ভাল লাগিছে যিহেতু ইয়াত লাইটৰ ব্যৱস্থা যদিও নাই পোহৰ হৈ থাকে ৰাতি এই চ'লাৰ আপোনালোকে দেখিছে তো আহি পাই গ'লোঁ মানে মেইন গেটখন যিহেতু বাঁহৰে দিয়া জেওৰা যিহেতু জেওৰাখন বান্ধা হৈ আছে আৰু সেয়েহে মই জেওৰাখন এতিয়া খুলি ল'ব লাগিব জেওৰাখন বাহিৰত আহি মাৰি দিলোঁ এতিয়া মই মানে এতিয়া গৈ থাকোঁ ব'লক এতিয়া ধুনীয়াকৈ ওলাই আহিলোঁ এতিয়া কোনো টেনশ্যন নাই বাহিৰত মালিকে দেখিলেও কথা নাই এইফালে চাইডে মানে ৰাস্তাত মানে গৈ থাকোঁ ব'লক আৰু সেইফালে এটা আছে এটা কালভাৰ যিটো মানে পিকনিক প্লেচ বুলি জনা যায় আমাৰ অঞ্চলৰ এইটো পিকনিক প্লেচ হয় এই ৰাস্তাৰে সোমাই গ'লে ধুনীয়াকৈ পিকনিক প্লেচটোত পিকনিক খাব পাৰে মোৰ অৱস্থা বহুত বেয়া হৈ আছে চাগৈ তো এইটোত মন নিদিব কাৰণ ৰাতিপুৱাই মই উপায় নাপায় সেই ভিডিঅ'টো বনাবলৈ বাধ্য কাৰণ যিহেতু আজিৰ পৰা হয়তো আহিব নাপাব পাৰোঁ সেইটো কাৰণে ভিডিঅ'টো বনালোঁ পালোঁ আহি আমাৰ অঞ্চলতে থকা ওখ ব্ৰিজখন আৰু সেই ব্ৰিজখনৰ পৰা এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে যি কৰে কৰিব আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ বাই বাই